এয়া সুমি হালৈ সাৰথী নাৰ্ছিং ইনষ্টিটিউটৰ পৰা জিয়ানাম পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সাৰথী হস্পিটালতে 2 বছৰ ধৰি সেৱা কৰি আহিছিল। বৰ্তমান তেওঁ এখন চৰকাৰী স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এগৰাকী সুদক্ষ নাৰ্ছ। খুৰাহঁত দেখোন কৰবালৈ গৈছিলে হ'বলা। চুমি মাজনী আমাৰ গাঁৱৰ হৰেশ্বৰ দাদাৰ কিবা অসুখ হৈ হস্পিটেলতে আছিল। যোৱাকালি ঘৰলৈ আনিছে। আমি দুয়োজনে তেওঁৰে খবৰ লৈ আহিলোঁ। পিছে তই একা? ডিউটিৰ পৰা আহিলোঁ খুৰা। ডিউটিৰ পৰা মানে? মই এইখন গাঁৱৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত জিএনএম ষ্টাফ নাৰ্ছ হিচাপে কাম কৰি আছোঁ। তই নাৰ্ছ পঢ়িবলৈ যোৱা কথাটো অৱশ্যে বহুদিন আগতে কাৰোবাৰ মুখত শুনিছিলোঁ। খুৰা, মই নলবাৰী সাৰথী নাৰ্ছিং ইনষ্টিটিউটত 3 বছৰীয়া জিএনএমৰ কোৰ্ছ কমপ্লিট কৰি মই সাৰথী হস্পিটেলত 2 বছৰ কাম কৰিছিলোঁ। তাৰ মাজতে জিএনএম ষ্টাফ নাৰ্ছৰ চৰকাৰী বিজ্ঞাপন ওলোৱাত মই তাত ইণ্টাৰভিউ দিলোঁ। ভালো হ'ল আৰু আপোনালোকৰ আশীৰ্বাদত এতিয়া চাকৰি কৰি আছোঁ। 3 বছৰে পাৰ হ'ল খুৰা। তই চাকৰি পোৱা খবৰটো জানি বহুত ভাল লাগিল মাজনী। এইবাৰ মোৰ ছোৱালী নয়নাকো তই পঢ়ি অহা এই স্কুলখনতেই জিএনএম নাৰ্ছিং পঢ়াৰ বাবে এডমিশ্যন কৰাই দিলোঁ নহয়। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ভাল খবৰটো ওলোৱাৰ পিছতেই তাই এই নাৰ্ছিং পঢ়াৰ বাবে মন মেলিলে। মোৰ ল'ৰা বিকাশৰো বহুত ইচ্ছা নাৰ্ছিং পঢ়াৰ। ল'ৰা মানুহে নাৰ্ছিং নপঢ়ে বুলি প্ৰথম অৱস্থাত তাক বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সি আগৰ গোজ। পিছত এওঁহে মোৰ মনৰ ধাৰণাটো ভুল বুলি খাটাংকৈ ক'লে আৰু তাৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পৰামৰ্শ দিলে। তাৰ কথাতে হৈভৰ দি তই পঢ়ি অহা স্কুলখনতে তাকো নাম লগাই দিলোঁ। নাৰ্ছিং শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাথাকে, বৰঞ্চ ভৱিষ্যতে ল'ৰাবোৰ লাভৱান হ'ব বুলিহে মই ভাবোঁ। আপোনালোক দুয়োজনে সঠিক সিদ্ধান্তই লৈছে খুৰা। অন্ততঃ ইয়াৰ পৰা সিহঁতৰ মনৰ আশাবোৰ বাস্তৱায়িত হ'ব। মই তোমাক এইখিনি কথাকে কোৱা নাছিলোঁ নে জগত? এৰাহে চুমি মাজনীজনীৰ কথাই মোৰ অন্তৰত ৰৈ যোৱা সামান্য ভুল ধাৰণাখিনিও আজি নাইকিয়া কৰি দিলে। আৰু কি জানো চুমি, আমাৰ ইহঁত দুটাৰ দৰে তাত এডমিশ্যন লোৱা আটাইবোৰ ল'ৰা ছোৱালীকে সোনকালে মাতি পঠিয়াইছে। জিএনএম নাৰ্ছিং কোৰ্ছৰ বাবে চৰকাৰী এণ্ট্ৰেঞ্চৰ বিনামূলীয়াকৈ প্ৰশিক্ষণো দিব। নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ় দিবলৈ প্ৰত্যেকজন অভিভাৱকৰে সপোন থাকে খুৰা। আপোনালোকে সঠিক সিদ্ধান্তই লৈছে আৰু জিএনএম নাৰ্ছিং শিক্ষা গ্ৰহণৰ বাবে আপোনালোকে সঠিক শিক্ষানুষ্ঠানখনেই বাছি লোৱা বুলি মই ভাবোঁ। ওচৰত উমলি থকা ছোৱালীজনীয়ে আজি এগৰাকী অভিভাৱকৰ দৰে আমাকেই বুজনি দিব পৰা হ'ল, নহয়নে নগেন? হওক দিয়া ঈশ্বৰে এনেদৰে সকলোৰে মনৰ আশাবোৰ পূৰণ কৰক। বহুত দিন পিছত আপোনালোকক লগ পাই ভাল লাগিল খুৰা। এতিয়া আপোনালোক যাওকগে, ময়ো যাওঁ, যথেষ্টখিনি ভোক লাগিছে। যা মাজনী। জগত, আমিও যাওঁ ব'লা। মনত ৰাখিব, জিয়ানাম নাৰ্ছিং শিক্ষাৰ জৰিয়তে আপোনাৰ সন্তানক মানৱ সেৱাৰ দৰে এক মহৎ কৰ্মত জড়িত কৰোৱাৰ লগতে এক সুনিশ্চিত ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে অসম তথা ভাৰতৰ নাৰ্ছিং কাউন্সিলৰ অনুমোদিত জিয়ানাম পাঠ্যক্ৰমৰ এক নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান সাৰথী নাৰ্ছিং ইনষ্টিটিউট, মাজদিয়া, নলবাৰী।